নমস্কাৰ সত শ্ৰী আকাল আদাব কেমছো আসসালামু আলাইকুম খুলুমবাই তো আজি আমাৰ লগত এটা বৰ সাংঘাতিক ঘটনা হ'ল মানে আমি আজি ক'ত যাইছিলোঁ খেপকুচি গণকজাৰত তো যাই থাকোঁতে আমি গ'লোঁ ঠিকেই আহি থাকোঁতে এটা বিষয় হ'ল মানে এটা হাস্যকৰ বিষয় মানে এটা বৰ চিন্তনীয় বিষয় আমি এতিয়া ধুমুজাত পৰিছোঁ ইও ভাবি আছে ভাবি তৎপৰ আৰু ময়ো ভাবি আছোঁ কি হ'ল কেনেকৈ আহিল মানে এটা বস্তু আছে মোৰ হাতত আৰু আপোনালোকে এই বস্তুটো গম পাইছে এইটো হ'ল চাবি এই চাবিটো যাওঁতেও নিয়া নাই বা তাৰ পৰা কাৰো পৰা অনা নাই বা কাৰো কোনো মানুহৰ লগত মই চিনাকি হোৱা নাই বা হাত মিলোৱা নাই কোনো ধৰণৰ একো মানে কাৰো লগত সম্পৰ্ক হোৱা নাই গোৰেশ্বৰ বাছ ষ্টেণ্ডৰ পৰা আমি উঠিছোঁ মই আহিছোঁ আৰু চিধা গণকজাৰ পালোঁ ক'তো একো কৰা নাই সোমোৱা নাই কাৰো ঘৰত সোমোৱা নাই এই চাবিটো আহিল ক'ৰ পৰা এতিয়া আমি বৰ চিন্তাত পৰিছোঁ মানে ইও কৈ আছে মোৰ চাবি নহয় আৰু ময়ো চালোঁ মোৰ এটা লাগি আছে লং পেণ্টত মোৰ বাইকৰ চাবিটো মোৰ অলৰেডি লাগি আছে লং পেণ্টত আৰু ই ভাবি আছে ইয়াৰ চাবি আৰু ময়ো ভাবি আছিলোঁ ইয়াৰ চাবি লৈ আছোঁ নেকি মই কিন্তু গাড়ীৰ চাবি ইফালে লাগি আছে তো যিয়েই নহওক এই বস্তুটো আমি চিন্তাত পৰিছোঁ কাৰ বা কি চাবি দাঙি আনিলোঁ কোনে বা মোৰ হাতত দি গ'ল এতিয়ালৈকে কোনো অনুসন্ধান নাই মানে অনুসন্ধান মানে কি আনুমানিক ধাৰণা কৰিবই পৰা নাই যে চাবিটো আহিল ক'ৰ পৰাই যদি এনেকুৱা হ'লো হয় ক'ৰবাত সোমালোঁ হয় কাৰোবাৰ তাত বহিলোঁ হয় তেতিয়া গম পালোঁ হয় তাৰ পৰা চাবিটো হাতত লৈ আনা গ'ল ভুলতে কিন্তু তেনেকুৱা একো নহয় এতিয়া মই কি কৰিম গাইজ তাকে চিন্তা কৰি আছোঁ চাবিটো কাৰ বা যদি কাৰোবাৰ ইম্পৰ্টেণ্ট চাবি হয় তেতিয়াতো অসুবিধা হৈ যাব সঠিক তথ্য দিলে এই চাবিটো যিয়ে যিয়ে ভিডিঅ'টো চাই আছে তেখেতসকলক কৈছোঁ সেইসকলক সকলোকে কৈছোঁ এই চাবিটো যাৰ হয় সঠিক তথ্য দি সঠিক প্ৰমাণ দি চাবিটো লৈ যাব পাৰে হয়নে বিটু প্ৰমাণ নিদিলেতো আমি গম নাপাম গতিকে আপোনালোকে প্ৰমাণ দিয়ক আৰু এই চাবিটো লৈ যাওক কাৰণ ময়ো চিন্তাত আছোঁ ময়ো চিন্তাত পৰিছোঁ কাৰণ অসুবিধা হৈ যাব পাৰে এইটো ভাল তালাৰ চাবি হয় ডাঙৰ তালাৰ ডাঙৰ চাবি কিন্তু আহিল ক'ৰ পৰা ইয়াৰো বোলে গাড়ীত নাই আৰু ইয়াৰ ঘৰত এনেকুৱা বোলে কোনো চাবি নাই এতিয়া মোৰো ঘৰত এনেকুৱা ধৰণৰ কোনো চাবি নাই আহিল ক'ৰ পৰা চাবিটো তাকে বৰ চিন্তাত পৰিছোঁ এতিয়া বাইকতো নাই মোৰ বাইকত ছিংগল চাবি লাগি আছে তো এতিয়া আহিল ক'ৰ পৰা এতিয়া মানে চিন্তাত মানে কি অশান্তিতে পৰিছোঁ অশান্তিত পৰিছোঁ এতিয়া ধুমুজাতে পৰিলোঁ তো আপোনালোকে কমেণ্টত জনাওক ইয়াৰ ব্যৱস্থা কি কৰিম যদি আপোনালোকে কোনোবা চাই আছে যদি কাৰোবাৰ হয় বাৰু মই দি দিম কিন্তু যদি নহয় ইয়াৰ ব্যৱস্থা কি কৰিম আপোনালোকে জনাব কমেণ্ট বক্সত তো গতিকে মই আজি বেছি নক'লোঁ আপোনালোকক মোৰ নিজৰ দুখটো প্ৰকাশ কৰিলোঁ আৰু ইয়াৰ সমাধান পোৱা নাছিলোঁ সেইকাৰণে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে প্ৰেৰণ কৰিলোঁ ধন্যবাদ জয় আই অসম।